মোৰ মানে শুক্লা চেৰফাং সমষ্টিত যোৱা ফেব্ৰুৱাৰী 22 তাৰিখৰ পৰা ইতিমধ্যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই 4 বাৰ পদাৰ্পণ কৰিছে। 22 এপ্ৰিলত সুৱাগপুৰত 22 ফেব্ৰুৱাৰীত সুৱাগপুৰত আমাৰ ডিষ্ট্ৰিক্টৰ মিটিং আছিলে তামুলপুৰ জিলা, তাত হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আছিল, হাজাৰ হাজাৰ মানুহ গেদাৰিং হৈছিল। তাৰপিছত মাৰ্চ মাহৰ 23 তাৰিখে মহৰীপাৰাত আমি এটা ফুড ৰেলী কৰিছিলোঁ আমাৰ ব্লক কমিটি BPF-ত। আৰু মানে যোৱা 8 অক্টোবৰ তাৰিখে আমাৰ ইয়াত জইনিং প্ৰগ্ৰাম আছিলে। তাত 1278 জন ব্যক্তি BJP, UPPL, গণ সুৰক্ষা পাৰ্টি, কংগ্ৰেছ, CPIM সেই দলৰ পৰা জইন কৰিছিল। মই সিদিনাই কৈছিলোঁ আৰু বাঘা নেতা BPF দলত জইনিং কৰিবৰ কাৰণে ভৰি দাঙি আছিল বুলি মই সিদিনা কৈছিলোঁ। আৰু আজিৰ দিনটোত জইনিং কৰিব বুলি সিদিনাই মই আপোনালোকৰ মিডিয়াৰ আগত কৈছিলোঁ। সেইটো আজি বাস্তৱ ৰূপত মানে দেখিছে আপোনালোকে। আজি ওদালগুৰি জিলাৰ BJPৰ ভাইচ প্ৰেছিডেণ্ট তেখেত বীৰদাও বসুমতাৰীৰ নেতৃত্বত বিভিন্নজন ভাইচ প্ৰেছিডেণ্ট BJP দলৰ ইয়াত আহিছে। ST মৰ্চাৰ ভাইচ প্ৰেছিডেণ্ট আজি ইয়াত জইন কৰিছে। আৰু UPPL দলৰ মাইনৰিটি চেলৰ মানে ছেক্ৰেটাৰী শাহজাহান আলী তেখেতৰ বন্ধুসকল, এই ধৰণে টোটেল আজি 16 জন বাঘা নেতা BPF দলত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি কাম কাজ, তেখেতৰ যি আদৰ্শ, এই আদৰ্শক ভাল পাই আজি UPPL দল, BJP দল আৰু বিভিন্ন মানে কলেজৰ প্ৰাক্তন মানে GS, কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজৰ প্ৰাক্তন GS, বৰমা কলেজৰ প্ৰাক্তন GS, এজন মানে এডভকেট আজি আমাৰ এই দলত যোগদান কৰিছে। সেইটোৱে সূচাইছে যে আজি BPF দলত মানে বহুখিনি শক্তিশালী যে আজি হৈছে। ৰাইজে যে আকৌ BTCত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ বিচাৰিছে, এইটো প্ৰমাণ হৈছে। আপোনাৰ উত্থানত শংকিত হৈ গৈছে নেকি BPL দল? শংকিত হৈছে, কিবা কিবি বকি গৈছে। আমাৰ এই শুক্লা চেৰফাং অঞ্চলৰে যোৱাবাৰৰ কেণ্ডিডেট UPPLৰ তেখেতে মানে টেমা গৰম হৈছে। তেখেতে আবুল তাবুল বকিছে। ইয়াত বোলে UPPLৰ কোনো মানে ব্যক্তিয়ে বোলে জইন কৰা নাই। আজি যে ইয়াত কৰিছে সেইটো কি ক'ব, সেইটোৱে মই তেখেতসকলক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু আমাৰ এই শুক্লা চেৰফাং মণ্ডলৰ BJPৰ নেতৃবৃন্দই কৈছে BJPৰ বোলে এজনো মানে ইয়াত মানে সদস্য জইন হোৱা নাই। তাত 400+ ব্যক্তি BJP আৰু 400+ ব্যক্তি UPPLৰ পৰা যোৱা 8 তাৰিখে মানে জইন কৰিছিল। আজি UPPLৰ ছেক্ৰেটাৰী জইন কৰিছে। আজি BJPৰ মানে ডিষ্ট্ৰিক্ট ভাইচ প্ৰেছিডেণ্ট মানে জইন কৰিছে ওদালগুৰি জিলাত। এইটো কি সূচায়? গতিকে তেখেতসকলে মিছা কথা কয়। এওঁলোকৰ ভৰিৰ তলত হাত মানে কি কয় এইটো মাটি নোহোৱা হৈ গ'ল, ধূলিখাত হ'বলৈ গৈ আছে। এইবাৰ যে আগন্তুক লোকসভা নিৰ্বাচনত দৰং ওদালগুৰি সমষ্টি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত BPF দলে মানে প্ৰাৰ্থী প্ৰদান কৰিব আৰু সেই নিৰ্বাচনত আমি BPF দলে জয়যুক্ত হ'ম, এইটো বাস্তৱ কথা। আৰু বাঘা নেতা কোনোবা জইন কৰাৰ আৰু নৱেম্বৰত বাঘা নেতা এই ধৰণৰ বাঘা নেতা আমাৰ তামুলপুৰ জিলাতে আমি যোগদান কৰিম। এই লাখ টকাৰ আঁচনিবিলাক লিষ্ট কৰিছে সিদিনা, মই নাজানো। মোৰতো কৰোৰ টকাৰ আঁচনি, 100 কৰোৰ কথা। আজি শুক্লাই ইৰিগেশ্যন প্ৰজেক্ট কাৰ কাৰণে হৈছে? আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত আমি প্ৰপ'জেল দি পেলাই 259 কৰোৰ টকা আজি কাম চলি আছে। এইটো কোনে কৰিছিল? এওঁলোকে লিষ্ট কৰিছে, অমুকত ইমান লাখ, অমুকত ইমান লাখ, অমুকত 10 লাখ, এই ধৰণৰ ক'ৰবাত 80 লাখ কৈছে। লাখৰ কথাত আছে, আমি কৈছোঁ 100 কৰোৰ। আজি শুক্লা চেৰফাঙত 8টা আঁচনি আছে ইৰিগেশ্যনৰ 60 কৰোৰ। শুক্লাই ইৰিগেশ্যনৰ এক্সটেনশ্যন ৰিন'ভেশ্যন মডাৰ্ণাইজেশ্যন আজি 259 কৰোৰ। টোটেল কিমান হ'ল? 319 কৰোৰ। আৰু শুক্লাইত মই থকা সময়তে আমি ইলেক্ট্ৰিচিটি ছাব ষ্টেচন বনাইছোঁ, মানে চেংচন কৰিছিলোঁ। ক'ভিডৰ কাৰণে সেইবিলাক আঁচনি আমি মানে ফিটা কাটিব পৰা নাছিল। 2018, 19, 20 এইবিলাক চেংচন হোৱা মানে কাম। কিন্তু যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে কোভিড হ'ল, এই কোভিড হোৱাৰ কাৰণে ফাইনেন্সিয়েল এওঁলোকে ৰিলিজ কৰি দিয়া নাছিল।
তাৰ কাৰণে সেইবিলাক কাম আমি মানে উন্মোচন কৰিব পৰা নাছে যোৱাকালি বাসুগাঁৱত মানে যিটো অভাৰব্ৰিজ ৰেলৱে অভাৰব্ৰিজ মানে এওঁলোকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে প্ৰমোদ বড়ো ডাঙৰীয়া এওঁলোকে ফটো আমি দেখিছোঁ এইবিলাক কামবিলাক আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সময়ত মানে এইবিলাক চেংচন হোৱা এইবিলাক কথা গতিকে আজি যিখিনি BTCত উন্নয়নৰ কাম এওঁলোকে কৰি আছে এটা দুটা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সময়ত যিখিনি আজি আমি চেংচন কৰি গৈছে এইটোৱে চলি আছে আজি PMAYৰ যিবিলাক মানে ঘৰ আজি হৈ আছে এইবিলাক BPF দলৰ মানে সময়ত আমি জিঅ'টেক কৰি ফালে এইবিলাক চেংচন কৰিছোঁ এই ধৰণৰ কথা আজি আমি কোনোবা জায়গাত যদি মিটিং কৰিব যাওঁ হাগ্ৰামা মহিলাৰ আহিব বুলি ক'লে প্ৰত্যেক প্ৰাইমাৰীবিলাকৰ VCDC বিলাকৰ মহিলা মানে যিবিলাক সেল্ফ হেল্প গ্ৰুপৰ গোটৰ মানে ব্যক্তিসকলক মানে মাতি ফেলে এওঁলোকে মিটিং পাতে কলো যাত্ৰাৰ কাৰণে এওঁলোকে মানুহ নাপায় সেল্ফ হেল্প গ্ৰুপৰ মিটিং বুলি মাতি ফেলে এওঁলোকে মানে মিছাকৈ মাতি ফেলে এইবিলাক কলো যাত্ৰা কৰে আজি যে 1 ঘণ্টাত আজি আমি স্বচ্ছ ভাৰত কৰিব পাৰে জানো আজি যে আমি দেখিছোঁ আজি এই কেইদিনমান আগত স্বচ্ছ ভাৰত 1 ঘণ্টাত ভাৰতবৰ্ষত কিমান স্বচ্ছ কৰিব পাৰিব এইটো খালি এই মিডিয়াত মানে হাইলাইট হ'বৰ কাৰণে ফটো লাগে কলো যাত্ৰা ফটো লাগে কিবা স্বচ্ছ ভাৰত মানে হেৰি লাগে ফটো লাগে গছ ৰুইছে এই মানে খৰালি দিনত গছ ৰুই ফেলে ফটো লাগে সেইটোৱে চলি আছে খালি ফটো ছেশ্যন তাৰ বাহিৰে উন্নয়ন একো নাই আজি মিটিঙত আজি আমাৰ দলত ইতিমধ্যে 6টা সেল ইতিমধ্যে গঠন কৰা হ'ল তাৰপিছত এতিয়া সূত্ৰধৰ আৰু ৰাভা সেল গঠন কৰা হ'ব ঠিক তেনেকৈ আমাৰ যিবিলাক সেল আছিল যিমান সেল আছে এইটো কোঅৰ্ডিনেট কৰিবৰ কাৰণে এটা কমিটি কাষ্টম বসুমতাৰীৰ নেতৃত্বত এই কোঅৰ্ডিনেটৰ এটা কমিটি গঠন কৰা হ'ব এইখিনি কথা কৈছে আৰু ঠিক তেনেকৈ বিভিন্ন সেল যেনেকৈ আজি চেণ্ট্ৰেল সেল গঠন কৰা হৈছে ডিষ্ট্ৰিক্ট সেল গঠন কৰা নাই ক'ৰবাত মানে ব্লক কমিটি গঠন কৰা নাই সেল কমিটি এই সেল কমিটিবিলাক যাতে কৰিব লাগে এইখিনি কথা আৰু প্ৰত্যেক সেলে ব্লক কমিটিয়ে হওক ডিষ্ট্ৰিক্ট কমিটিয়ে হওক প্ৰত্যেক সেলে 100 জনকৈ একদম মিনিমাম 100 জনকৈ যাতে ইয়াত মানে অন্তৰ্ভুক্ত হয় কমিটি এইটো এটা কথা তাৰপিছত আমাৰ ৰিমাইনিং 15টা সমষ্টিত জইনিং প্ৰগ্ৰাম আৰু বাকী আছে 40টাৰ ভিতৰত 25টা মানে সমষ্টিত ইতিমধ্যে জইনিং চেৰেমনি হৈ গৈছে সমষ্টি ৱাইজত আৰু 15টা সমষ্টিত এতিয়া বাকী আছে এইটো দুৰ্গা পূজাৰ পিছত জইনিং চেৰেমনিটো হ'ব এইখিনি 5টা যিখিনি মানে আজিৰ ৰেজুলেশ্যন এইখিনি মানে যিটো হেৰি আছে নেক্সট যিটো আমাৰ CWC হ'ব তাত হয়তো ডিক্লাৰে দিব সম্ভাৱনা আছে আমাৰ কোকৰাঝাৰত কাম্পা বৰগয়াৰী প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ আৰু ওদালগুৰিত দুৰ্গা দাস বড়ো ৰিহন দৈমাৰী আৰু ৰবিনসন মুছাহাৰী ex-IAS অফিচাৰ নমিনেট প্ৰাৰ্থী কি হৈছে এইকেইটা নমিনেট প্ৰাৰ্থী নেকি নমিনেটেড মানে সম্ভাৱনা মই সেইখিনি ব্যক্তিয়ে আমাৰ এই 2টা সমষ্টিৰ ভিতৰত এই 5জনৰ ভিতৰত 2জনে আমাৰ BPF দলৰ মানে প্ৰাৰ্থী হোৱাৰ এটা চান্স আছে